নমস্কাৰ ষ্টুডেণ্ট মই অপূৰ্ব আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল জনাক ষ্টাডি আৰু ইনফো বন্ধুসকল আনদিনাৰ দৰে আজিও লৈছোঁ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব কাৰণ ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট যদি আপুনি চেনেলটোলৈ নতুনকৈ আহিছে বা আগতে পূৰ্বতে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকৰ সকলো আগত যায় আৰু বন্ধুসকল যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আপোনাক খবৰকেইটা জনোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ অসমত ক'ভিড-19 শেহতীয়া আপডেট আৰু আপডেট অনুসৰি অসমত 4,158গৰাকীলৈ বৃদ্ধি পালে ক'ভিড-19 আক্ৰান্ত ৰোগীৰ সংখ্যা এফালে 2,205গৰাকী চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰিছে এফালে চিকিৎসালয়ত এতিয়াও যুঁজি আছে 1,942গৰাকী লোকে অৰ্থাৎ মৃত্যু হৈছে এই মুহূৰ্তলৈকে 8জন লোক আৰু 3জনে অসম এৰি গুচি গৈছে আৰু এতিয়া হোজাই জিলাৰ শীৰ্ষত আছে অসমৰ পুৱাৰ প্ৰথমটো খবৰ আকৌ বলবৎ হ'ব নেকি দেশত লকডাউন অৰ্থাৎ প্ৰথম পৰ্যায়ৰ দৰে কঠোৰভাৱে বলবৎ হ'ব নেকি এইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ আজিৰ পৰা মুখ্যমন্ত্ৰীসকলে সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকত ভাগ ল'ব আনলক 1 চলি থকাৰ মাজতে 16 জুন অৰ্থাৎ আজিৰ পৰা ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমবাৰৰ বাবে দুদিন একেৰাহে বৈঠকত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে বৈঠকত কৰোনা ভাইৰাছৰ ফলত বৰ্তমান দেশত দেখা দিয়া পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব বুলি জানিব পৰা গৈছে 16 জুনত 21খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ সৈতে মুখ্যমন্ত্ৰী আৰু চৰকাৰী মুৰব্বীসকলৰ সৈতে আলোচনাত বহিব প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে 5টা বিষয়ত অনুষ্ঠিত হ'ব এই বৈঠক প্ৰতিখন ৰাজ্যৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিচাৰিব কৰোনাৰ ৰিপৰ্ট লগতে যি ৰাজ্যত শেহতীয়াকৈ কৰোনাই ভয়ংকৰ ৰূপ লৈছে তেনে ৰাজ্যৰ ক্ষেত্ৰত ল'ব পাৰে বিশেষ ব্যৱস্থা বিশেষকৈ দিল্লী মহাৰাষ্ট্ৰ তামিলনাডু আৰু গুজৰাটৰ বাবে পৃথককৈ ল'ব পাৰে বিশেষ ব্যৱস্থা কাৰণ কৰোনাৰ ফলত আটাইতকৈ ক্ষতিৰ সন্মুখীন হৈছে এইকেইখন ৰাজ্য কৰোনাৰ সৰ্বাধিক ক্ষতি কৰা চহৰৰ সংখ্যা বৃদ্ধি পোৱাৰ বিষয়টো হ'ব পাৰে আলোচনা যাতায়াতৰ সুবিধাক লৈও হ'ব পাৰে আলোচনা ইফালে স্বাস্থ্য খণ্ডৰ সুবিধাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সমন্বয় দিশত আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে পৰৱৰ্তী খবৰ লকডাউন বৃদ্ধি কৰাৰ পোষকতা জুবিন গাৰ্গৰ ঋতুপৰ্ণ পেগুৰ হত্যাক লৈ কৰিলে মন্তব্য কৰোনা মহামাৰী সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ৰাজ্যত লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰিলে জুবিন গাৰ্গে জুবিনৰ মতে বৰ্তমান পৰিস্থিতিত ৰাজ্যত লকডাউন বৃদ্ধি কৰাটো প্ৰয়োজনীয় হৈ পৰিছে সোমবাৰে মহানগৰীৰ ৰাজগড় তিনিআলিত সীতা জখলাৰ বিপণী উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকাৰ সময়ত এই মন্তব্য কৰে জুবিন গাৰ্গে একেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত খিলঞ্জীয়াৰ ওপৰত চলা বৰ্বৰ আক্ৰমণ সন্দৰ্ভতো মত ব্যক্ত কৰে জুবিন গাৰ্গে সৰু সৰু কথাতে এজনে আনজনক এনেদৰে হত্যা কৰাটো অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডত জড়িত দোষীক চৰকাৰ প্ৰশাসনে কঠোৰ শাস্তি প্ৰদান কৰিব লাগে বুলিও মন্তব্য কৰে জুবিন গাৰ্গে আন এক গুৰুত্বপূৰ্ণ খবৰ বিশ্বৰ কৰোনা সংক্ৰমণৰ দেশৰ তালিকাত 4ৰ্থ স্থানত থকা ভাৰতৰ বাবে কৰোনা সংক্ৰমণৰ প্ৰতিৰোধ ভাৰতৰ বাবে আজিও আশাপথ হোৱা নাই তাৰ বিপৰীতে বিগত 24 ঘণ্টাত ভাৰতত মৃত্যু হৈছে 325গৰাকী লোকৰ আনহাতে বিগত 24 ঘণ্টাত ভাৰতত আক্ৰান্ত হৈছে 11,502গৰাকী ব্যক্তি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই কথা সদৰি কৰিছে মন্ত্ৰালয়ৰ সদৰি কৰা অনুসৰি ভাৰতত 3,32,424গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছেগৈ মুহূৰ্তলৈকে ইয়াৰে কৰোনা মুক্ত হৈছে 1,69,789গৰাকী বৰ্তমানলৈকে ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা হ'লগৈ 9,520গৰাকী কৰোনাক লৈ এই মুহূৰ্তত দিব লাগিছে এটা ভাল খবৰ কাৰণ ভাৰতীয় ঔষধ কোম্পানীয়ে প্ৰস্তুত কৰিছে কৰোনাৰ দৰৱ দেশৰ চিকিৎসকসকললৈ প্ৰেৰণ কৰা এখন পত্ৰই আতংকগ্ৰস্ত লক্ষজনৰ মনৰ আশাৰ সঞ্চাৰ কৰিছে কাৰণ ক'ভিড-19 ৰোগ প্ৰতিৰোধ কৰাৰ ঔষধ অচিৰে উপলব্ধ হ'ব ফাৰ্মাচীত এই কথা জানিবলৈ দিছে দেশৰ প্ৰসিদ্ধ ঔষধ কোম্পানী এটাই উল্লেখ্য যে ভাৰতবৰ্ষত এটা প্ৰখ্যাত ঔষধ কোম্পানীয়ে ভাৰত চৰকাৰৰ অনুমতি লাভ কৰি প্ৰস্তুত কৰা ঔষধবিধ দেশৰ চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ 150 ক'ভিড ৰোগীৰ দেহত প্ৰয়োগ কৰাৰ পিছত সকলো ৰোগী আশাবাদীভাৱে সুস্থ হৈ উঠাৰ পিছত ভাৰত চৰকাৰৰ ড্ৰাগছ কণ্ট্ৰলাৰ জেনেৰেল অৱ ইণ্ডিয়াই এই ঔষধবিধ বজাৰত মুকলি কৰিবৰ বাবে অনুমতি প্ৰদান কৰা ঘটনাই আশাৰ সঞ্চাৰ কৰা পৰিলক্ষিত হৈছে আন এক গুৰুত্বপূৰ্ণ খবৰ সংকট মোচনত ব্যৰ্থ ৰিপুণ বৰা সলনি হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিপদে লগ এৰা নাই কংগ্ৰেছৰ ইটোৰ পিছত সিটোৰ নিৰ্বাচনত পৰাজয় আভ্যন্তৰীণ কণ্ডলত এতিয়া বিধ্বস্ত অসম প্ৰদেশ কংগ্ৰেছ দলৰ সংকট মোচনত ব্যৰ্থ হৈছে সভাপতি ৰিপুণ বৰা 2021 নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে সলনি হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি অহা 26 জনৰ ভিতৰত সলনি হ'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ইতিমধ্যে 3জনীয়া পেনেল প্ৰস্তুত কৰিছে হাইকমাণ্ডে আৰু পেনেলত সাংসদ বৈদ্যুৎ বৰদলৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপৰি নাম আছে বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰাৰ
আৰু বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি হাইকমাণ্ডৰ পচন্দৰ তালিকাত আছে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ নাম। পুৱা গুৰুত্বপূৰ্ণ খবৰ। গুৱাহাটীত কৰোনাত আক্ৰান্ত ৰোগীৰ সেৱাৰ বাবে আহি আছে ৰবট দুৱৰী আৰু লগত থাকিব ৰবট কাকলি। অদৃশ্য শত্ৰু কৰোনাৰ বিৰুদ্ধে যুঁজখনত সন্মুখৰ পৰা যুঁজিব এইবাৰ ৰবটে। কৰোনাত আক্ৰান্ত ৰোগীৰ সেৱাৰ বাবে আহি আছে ৰবট দুৱৰী। কৰোনাৰ বিৰুদ্ধে যুঁজখনত 24 ঘণ্টাই যুঁজ দি থকা চিকিৎসক আৰু নাৰ্ছসকলক সকাহ দিবৰ বাবে দুৱৰীৰ লগত সহায়ক হিচাপে থাকিব ৰবট কাকলি। ৰবট কাকলিয়ে পালন কৰিব নাৰ্ছৰ দায়িত্ব। এই দুৱৰী আৰু কাকলিক উদ্ভাৱন কৰিছে এজন অসমীয়াই। এছ.এন. ফেৰিড আৰু তেওঁৰ পুত্ৰ কন্যাই লকডাউনৰ মাজতে উদ্ভাৱন কৰিছে এই দুই ৰবট। দেশৰ দীঘলীয়া লকডাউনৰ এক প্ৰকাৰ ফচল দুৱৰী আৰু কাকলি। দুৱৰীয়ে ৰোগীৰ চিকিৎসা অথবা স্বাস্থ্যৰ বুজ লোৱাৰ বিপৰীতে কাকলিয়ে যোগান ধৰিব ঔষধৰ লগতে খাদ্যৰ সামগ্ৰী। ৰোগীৰ স্বাস্থ্যৰ বুজ ল'বলৈ চিকিৎসকৰ সৈতে কথা পতাই দিব দুৱৰীয়ে। চৌৰ্যবৃত্তিত লিপ্ত হ'ল বিজেপি আই.টি. চেলৰ কৰ্মী। GNRCৰ মনিটৰ চুৰ কৰিলে বিজেপি আই.টি. চেলৰ কৰ্মী ভাস্কৰ জ্যোতি দাসে। পেছাত এজন শিক্ষক হৈও চৌৰ্যবৃত্তিত লিপ্ত হ'ল এইগৰাকী শিক্ষকে। চুৰিৰ সমগ্ৰ দৃশ্য বন্দী হ'ল CCTVৰ কেমেৰাত। শুৱালকুছিৰ সনাতন বালিকা বিদ্যালয়ৰ শিক্ষক ভাস্কৰ জ্যোতি দাসে ভাতৃৰ চিকিৎসাৰ বাবে গৈছিল GNRC হস্পিটেললৈ। আন এক গুৰুত্বপূৰ্ণ খবৰ। অধিক স্মাৰ্ট হ'ব গাঁওবুঢ়াসকল। চৰাইদেউ জিলাৰ চৰকাৰী গাঁওবুঢ়ালৈ বিনামূলীয়া স্মাৰ্টফোন বিতৰণ। চৰাইদেউ জিলাৰ চৰকাৰী গাঁওবুঢ়ালৈ বিনামূলীয়া স্মাৰ্টফোন বিতৰণ। জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী যোগেন মোহনে চৰাইদেউ জিলাৰ 18গৰাকী চৰকাৰী গাঁওবুঢ়াৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰে স্মাৰ্টফোন। আৰু এই উপলক্ষে জিলা উপায়ুক্ত পলাশ ৰঞ্জন ঘৰফলীয়াৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। বৈঠকত জিলা পৰিষদৰ সভানেত্ৰী বন্তি কোঁৱৰ, অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাসকে ধৰি বিষয়া কৰ্মচাৰীসকল আৰু গাঁওবুঢ়াসকল উপস্থিত থাকে। পুৱাই দিবলৈ লৈছোঁ কৰোনাক লৈ এটা বেয়া খবৰ। কাৰণ ভাৰতত কৰোনাৰ পৰিস্থিতি তুংগত উঠিব নৱেম্বৰ মাহৰ মাজভাগত। সেই সময়খিনিত আইচলেশ্যন ৱাৰ্ড, ICU বিচনা আৰু ভেণ্টিলেটৰৰ অভাৱক লৈ জটিল সমস্যাৰ সৃষ্টি হ'ব ভাৰতত। ICMR অপাৰেশ্যন ৰিচাৰ্চ গ্ৰুপে চলোৱা এক অধ্যয়নত এই সতৰ্কবাণী দিয়া হৈছে। অধ্যয়নৰ প্ৰতিবেদনৰ মতে 8 সপ্তাহজোৰা লকডাউনৰ ফলত COVID-19 বিয়পি পৰাত 34ৰ পৰা 74 দিন বিলম্বিত হৈছিল। এই ক্ষেত্ৰত জনস্বাস্থ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৰ অৰিহণা আছিল। ফলত সংক্ৰমণৰ হাৰ 69ৰ পৰা 97% হ্ৰাস পাইছিল। কিন্তু লকডাউনে সম্পূৰ্ণ COVID-19 সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা নাই। বৰ্তমান ব্যাপক হাৰত দেশত কৰোনা সংক্ৰমণৰ গতি চলি। পুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নেকি সুশান্ত সিং ৰাজপুতৰ মৃতদেহৰ ফটো? যদি কৰিছে তেন্তে সাৱধান হওক। দেওবাৰে বলিউড জগতৰ লগতে অনুৰাগী শোকস্তব্ধ কৰি জীৱনৰ পৰা মায়া এৰি গুচি গ'ল জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত। মুম্বাই বান্দাস্থিত নিজৰ ফ্লেটত উদ্ধাৰ হ'ল অভিনেতাজনৰ মৃতদেহ। আৰু এই খবৰে জোকাৰি গৈছে সমগ্ৰ বলিউড জগতৰ লগতে দেশবাসীক। কিন্তু ইয়াৰ মাজতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে অভিনেতাজনৰ মৃতদেহৰ ফটো। ডিঙিত চিপ লোৱা স্পষ্ট চিন থকা ফটো একাংশ লোকে ভাইৰেল কৰিছে ছ'চিয়েল মিডিয়াত। কিন্তু সাৱধান, মহাৰাষ্ট্ৰ আৰক্ষীৰ চাইবাৰ চেলে সুশান্ত সিং ৰাজপুতৰ মৃতদেহৰ ফটোক লৈ জাৰি কৰিছে সাৱধানবাণী। কাৰণ এনেধৰণৰ ফটো ছ'চিয়েল মিডিয়াত আপলোড বা শ্বেয়াৰ কৰাটো অপৰাধ। মানুহক ভীতিগ্ৰস্ত কৰিব পাৰে এনেধৰণৰ আপত্তিজনক ফটোৱে। সেয়েহে আদালতৰ নিৰ্দেশ তথা ছ'চিয়েল মিডিয়াৰ বাধা নিষেধ অমান্য কৰি এই ফটো ভাইৰেল কৰাসকলৰ বিৰুদ্ধে সতৰ্ক হৈছে চাইবাৰ চেল।